सेलि इन्डास्ट्रियाव मा दङ दा मा बहननाय जागोन बेखौ मा बेनि मेनुफेक्सारा जागोन माने आंनि सेलि इन्डास्ट्रियाव नन अभेन बेग मोनगोन आरो सेनिटरि पेड्स हिन्जावफोरनि सेलि मुङा सोरनि मुं बियो सेलि मुङा आंनि उन्दै फिसाजोनि मुं फिसाजोनि मुं खालामदों ओमफ्राय नोंथाङा दा बे इन्डास्ट्रिनिफ्राय जोंनि जिथु गगामुखनि लाइमोनफोरा बा जोंनि आसामनि बर' लाइमोनफोरा बेयाव जौगानो हागोन होननानै सानो नामा बिदि जोङो जे पलिउसन मुक्तखौ जों नायोबाथ' पलिउसन जोङो माने दा अल अभार आसामावनो बा अल अभार इन्डियाआवनो गासैबो माने पलिउसना माने पलिटिन इउज खालामनायखाय माने पलिउसन बिराद जाना दं बेखायनो माने एनभायरनमेन्टफोरखौ नायनानै दा जों बेखौ नायनानै एनभायरनमेन्टखौ नायनानै जों दा बे इन्डास्ट्रिखौ खुलिनाय जादों आरो बे मिनि इन्डास्ट्रिफोरखौ जों खुलिनानै बर' लाइमोनफ्रा जिखिनि ओरैनो गोग्लैसोनानै दं बिथांमोनहाबो जुदि फिसा इन्डास्ट्रि खालामनो हायोब्ला बेनि सायाव नोंथाङा मा बुंनो नागिरदों मुलाम्फा जागोन ना जाया बेबायदि साननो थांबाथ' बिराद गोबां दङ बिदिनो फिसा माने स्मल इन्डास्ट्रिफोर दङ जेरै सेन्देल बानायनाय जेरै धुपकाथि बानायनाय जेरै कापलेट बानायनाय बेफोरबायदि जोंनि लाइमोन गथ'फोर जेसेबां आसामाव थानाय गथ'फ्रा बेबायदि फिसा स्मल स्केल इन्डास्ट्रिखौ लानानै जोङो इउज खालामनो हागोन आरो गोबांनो माने उन्नति खालामनो हागोन जोङो नोंथाङा बे इन्डास्ट्रि आवगोलाव माबाफोर मावोमोन नामा बिनि सिगाङाव आङो कन्ट्रेक्ट मावोमोन दा आङो सेलि सेनेटरिखौ खुलिनानै आं माने मथा मथि दा इस्टाब्लिस जानो सानदों बिनि इन'ग्रेसनखौ सोर खालामनायमोन दिनै आलासिफोरा सोर दिनैनि आलासिया फैदों जोंनि डेपुटि कमिशनार फैदोंमोन डिस्ट्रिक्ट धेमाजिनि आरो बेवहाय जोंना माने MSCनि इसि फैदोंमोन प्रभात बसुमतारी आरो लोगोआव माने PWDनि जै फैदोंमोन আপুনি ইতিমধ্যে ইয়াতে দেখিছে এটা ভাল পদক্ষেপ লৈছে গোগামুখৰ নিবনুৱা যুৱক এটা চেলি ইণ্ডাষ্ট্ৰি ছেটআপ কৰিছে তো আমাৰ কেন্দ্ৰীয় চৰকাৰে ইয়াত গুৰুত্ব দি আছে যি কোনোবা নিবনুৱা মানুহ আছে ইয়া যি বাহিৰৰ পৰা ঘূৰি আহিছে এই কৰোনাৰ আক্ৰান্তৰ মাজত যি বেলেগ ঠাইত কাম কৰি আছিলে বেংগলোৰ চেন্নাই পুনে মুম্বাই হায়দৰাবাদ এই অঞ্চলৰ পৰা আকৌ ঘূৰি অহা হৈছে ৰিভাৰ্ছ মাইগ্ৰেশ্যন হৈছে তো ইমান মানুহ স্কিল্ড ছেমি স্কিল্ড যিমান ইয়াত এভেইলেবল আছে আনস্কিল্ডৰ কাৰণে আমি MGNৰেগাত জব কাৰ্ড वगैरह ইছ্যু কৰি আছোঁ স্কিল্ড আৰু ছেমি স্কিল্ডৰ কাৰণে আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্ট কৰাৰ কাৰণে ৰাজ্য চৰকাৰে ইমান গুৰুত্ব দি আছে জিলা প্ৰশাসন পদক্ষেপ লৈছে DICC আৰু বাকী যিমান আমাৰ লাইন ডিপাৰ্টমেণ্টছ আছে মিলাই পেলাই ইয়াত আমি কেনেকুৱা সৰুই হ'লেহেঁতেন কিন্তু এণ্টাৰপ্ৰেনিয়ৰশ্বিপ কেনেকুৱা ডেভেলপ হ'ব ইয়াৰ পৰা মানুহ ইমান যথেষ্ট ইয়াতে প্ৰাকৃতিক সম্পদ আছে ইয়াৰ পৰা বাহিৰত আমি কিবা সিকিউৰিটি গাৰ্ডৰ চাকৰিৰ কাৰণে যাব নালাগে ইয়াতে ইমান সম্পদ আছে ইয়াতে যদি আমি ইণ্ডাষ্ট্ৰিজ বহাই দিওঁ আৰু ইয়াৰ পৰা যদি আমি এক্সপৰ্ট কৰাই দিওঁ এই বগীবিল ব্ৰিজ অ'পন হোৱাৰ পাছত ইয়াতে বেছি সম্ভাৱনা আমাৰ কাৰণে সৃষ্টি হৈছে তো ই যদি আমি ভালকৈ ট্যাপ কৰি দিওঁ তো মই ভাবোঁ কি আমাৰ গোটেইখিনি অঞ্চলৰ উন্নয়ন হ'ব পাৰে তো মোক ইয়াতে আহি ভালেই লাগিছে আমাৰ যিমান আঁচনি চলি আছে স্বয়ং চলি আছে বাকী PMEGP আছে আৰু আত্মনিৰ্ভৰ ভাৰতত যি কিবা পেকেজ ডিষ্ট্ৰিক্টত দিছে ইমান আঁচনিত আমি চেষ্টা কৰি আছোঁ যিমান ইয়াত আমাৰ হিতাধিকাৰী আছে ইয়াতে যদি সৰু ইণ্ডাষ্ট্ৰিজ হৈ যায় তেখেতৰ যি কিবা ইছ্যুজ আছে প্ৰব্লেমছ আছে তাত এটাই প্ৰব্লেম হ'ব ক্ৰেডিট লিংকেজৰ লোন वगैरह যদি সোনকালে পাই যায় তো আমি LDM আমাৰ DDM নাবাৰ্ড আৰু যি আমাৰ বেংকাৰ্ছ আছে তেখেতৰ লগত আমি মাহত দুবাৰ বহি যি পটেনচিয়েল প্ৰপ'জেলছ আছে আমি প্ৰায়ৰিটি বেচিছত তেখেতক লোন वगैरह দি ইয়াতে মাৰ্কেট লিংকেজৰতো কোনো প্ৰব্লেম নাই অনলি ক্ৰেডিট লিংকেজ আৰু নতুন কিবা টেকন'লজি যদি আছে তো যান্ত্ৰিকীকৰণৰ যি কথা আছে তাৰ কাৰণে আমি অলপ হেণ্ড হোল্ডিং কৰিব লাগে তাৰ কাৰণে চেষ্টা চলাই এনে স্যাৰ বিশেষকৈ ইয়াত চেলি ইণ্ডাষ্ট্ৰিত আমি দেখিব পাইছোঁ ইয়াত চেনিটেৰী পেডৰ কথা কৈছে আৰু বেগ কৈ আছে য'ত প্লাষ্টিক ফ্ৰী এটা পলিউশ্যন মুক্ত এটা যিটো আপোনালোকে গঢ় দিম বুলি তাৰ ওপৰত কি ক'ব বিচাৰিছে চেলি ইণ্ডাষ্ট্ৰিটো ইকো ফ্ৰেণ্ডলি ইণ্ডাষ্ট্ৰি আছে আমি আমাক NGT या বাকি যিমান কিবা সলিড ওয়েস্ট মেনেজমেণ্টৰ কাৰণে প্লাষ্টিক আমি বেন কৰিব লাগে তো প্লাষ্টিক যদি আমি বেন কৰি দিওঁ তো আমাক আৰু কি এটা তাৰ কাৰণে এটা ৰিপ্লেচমেণ্ট লাগিব যদি আপুনি বেগ বেন কৰিছে তো চেলি ইণ্ডাষ্ট্ৰি দ্বাৰা যি বেগ वगैरह হ'ব তো মই ৰাইজক বি আপোনাৰ মাধ্যমৰ জৰিয়তে এটা অনুৰোধ কৰিছোঁ কি ৰাইজ বি আগবঢ়াই আহি যদি আমি প্লাষ্টিক গোটেইখিনি বেন কৰি দিওঁ তো আমাৰ পৰ্যাবৰণ ৰক্ষা হ'ব আৰু ইয়াত যি কোনোবা নিবনুৱা যুৱক যুৱতী আছে তেখেতৰ কাৰণে ইয়াতেই এমপ্লয়মেণ্টৰ ব্যৱস্থা হৈ যাব